হেল্ল' গাইজ, গুড মৰ্ণিং। ৰাতিপুৱাই গা পা ধুই আহি ধূনা চাকি দিলোঁ। তাৰপিছত সোমালোঁ পাকঘৰত। চাহকাপ দিব লাগিব নহয়। সেয়ে যোৱাকালিয়ে কৰি থোৱা পিঠাগুড়িকেইটাৰ অকণমান ওলাই লৈ এয়া টেকেলি পিঠা। আমাৰ পিনে টেকেলি পিঠা বুলি কয় এইটো পিঠাক। আপোনালোকে কি বুলি কয় জনাবচোন। এইটো পিঠাৰ লগত মই গাখীৰৰ চাহে খাই ভাল পাওঁ দেই। চাহ আৰু গৰম গৰম পিঠা ৰাতিপুৱাৰ সময়ত আৰু কি লাগে নহয়নে। এনেকৈ বনাইছোঁ। মই পিঠাকেইটাত দিছোঁ অকণমান তিলৰ গুড়ি, চেনি অকণমান, লগতে নাৰিকল। গোটেইখিনি পিঠাগুড়িকেইটাৰ লগত সানি কেনে এনেকৈ পিঠাকেইটা বনাইছোঁ। সকলোকে চাহ খাবলৈ দি ময়ো বহি গ'লোঁ চাহ খাবলৈ। গা পা ধুই অহাৰ পিছত আৰু ডিঙিটো শুকাই যায় নহয়নে। চাহখিনি খাব নোপোৱালৈকে গাটোত এনাৰ্জি নাপাওঁ। চাহখিনি খালেহে মনটো ভাল লাগে আৰু দিমাগটো ঠাণ্ডা হৈ যায়। খাই ল'লোঁ, দেখিছেনে টেষ্টি হৈছে, বহুত ভাল হৈছে খাবলৈ।